নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ল লাভাৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম শীতল যুদ্ধ অৰ্থাৎ কোল্ড ৱাৰ মানে কি। এই শীতল যুদ্ধ মানে কি আমি জনাৰ আগতে আমি প্ৰথমতে প্ৰথম মহাযুদ্ধ আৰু দ্বিতীয় মহাযুদ্ধৰ বিষয়ে কিছুসংখ্যক জ্ঞান লোৱা হওকচোন। বন্ধুসকল, আমি যদি আন্তৰ্জাতিক ৰাজনীতি কেতিয়াবা অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে 1914 চনৰ পৰাই 1918 চনলৈকে প্ৰথম মহাযুদ্ধ আৰম্ভ হৈছিলে। এই প্ৰথম মহাযুদ্ধই সমগ্ৰ বিশ্বতে এক বিৰূপ প্ৰভাৱ পেলাইছিল, অৰ্থাৎ সমগ্ৰ বিশ্বৰ বিভিন্ন দেশসমূহৰ অৰ্থনীতি বা ৰাজনীতি আদিত বাৰুকৈ প্ৰভাৱান্বিত কৰিছিল আৰু সমগ্ৰ বিশ্বত এক ভয়াৱহ ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। 1939 চনৰ পৰাই 1945 চনলৈকে দ্বিতীয় মহাযুদ্ধ সৃষ্টি হৈছিল। এই প্ৰথম মহাযুদ্ধ আৰু দ্বিতীয় মহাযুদ্ধ আৰম্ভ হৈছিল দুটা বিশেষ শক্তিগোষ্ঠীৰ মাজত। এটা আছিল এলাইড ফ'ৰ্চ অৰ্থাৎ মিত্ৰশক্তি আৰু আনটো হৈছে চক্ৰশক্তি। গতিকে মিত্ৰশক্তিৰ অধীনত থকা ৰাষ্ট্ৰসমূহ হৈছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্ৰিটেইন, ফ্ৰান্স ইত্যাদি ইত্যাদি ধৰি বহুতো দেশ, আৰু আনহাতে চক্ৰশক্তি বা এক্সিছ পাৱাৰৰ অধীনত আছিল জাৰ্মানী, জাপান, ইটালী। গতিকে এই দুটা বৃহৎ। এতিয়া আমি আহিছোঁ যে শীতল যুদ্ধ কাক বোলে, অৰ্থাৎ হোৱাট ইজ কোল্ড ৱাৰ। ইয়াৰ উত্তৰত আমি ক'ম যে দ্বিতীয় মহাযুদ্ধৰ পৰিসমাপ্তিৰ পিছত দুটা বৃহৎ শক্তিগোষ্ঠীৰ আৱিৰ্ভাৱ হৈছিল। এটা হৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত আৰু আনটো হৈছে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত। এই দুই বৃহৎ শক্তিগোষ্ঠীৰ মাজত যি পাৰস্পৰিক অবিশ্বাস আৰু সন্দেহে গা কৰি উঠিছিলে, তাৰ ফলশ্ৰুতিত সৃষ্টি হৈছিলে শীতল যুদ্ধৰ। অৰ্থাৎ এই শীতল যুদ্ধত প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে সশস্ত্ৰ যুদ্ধৰ পৰিৱৰ্তে নিজৰ কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস আৰু শত্ৰু ভাৱাপন্ন অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ কাৰণে যি প্ৰচেষ্টা চলায় তাক আমি শীতল যুদ্ধ বুলি ক'ব পাৰোঁ। অৰ্থাৎ আমি যদি সমগ্ৰ বিশ্বত মহামাৰীৰ সৃষ্টি কৰা কৰোণাৰ কথা কওঁ, যে এই কৰোণা যদি চাইনাৰ এটা জৈৱিক অস্ত্ৰ অৰ্থাৎ বায়'লজিকেল ৱেপনছ হয়, তেন্তে এই চাইনাই আমাৰ এই বাকীবিলাক ৰাষ্ট্ৰৰ সৈতে কৰা এক শীতল যুদ্ধ বুলি আমি ক'ব লাগিব। অৰ্থাৎ এই শীতল যুদ্ধত ৰাষ্ট্ৰসমূহে কোনো ধৰণৰ বোমা বাৰুদ বা ৱেপনছ ব্যৱহাৰ কৰি যুদ্ধ নকৰে, তাৰ পৰিৱৰ্তে তেওঁলোকে বিশ্বত অৰ্থনৈতিকভাৱে শক্তিশালী তথা বৈজ্ঞানিক তথা টেকনিকেল লাইনত তথা জৈৱিক বা আণৱিক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত শক্তিশালী হোৱাৰ বাবে পোষকতা কৰে আৰু ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্ব ৰাজনীতিত এক গুৰুত্বপূৰ্ণ আধিপত্য স্থাপন কৰিব বিচাৰে। অস্ত্ৰ শস্ত্ৰ অবিহনে ভিতৰি চলা এই যুদ্ধৰ সমতাৰ অবিৰত যুদ্ধক আমি শীতল যুদ্ধ বুলি ক'ব পাৰোঁ। অৰ্থাৎ এই যুদ্ধত কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ নহয়, কিন্তু সমতাক লৈ দেশসমূহৰ মাজত এখন যুদ্ধ ভিতৰি যেন সদায়ে চলি থাকে। গতিকে ইয়াকে আমি শীতল যুদ্ধ বুলি ক'ব পাৰোঁ।